এই চক এখেতে কিনকে তুলিছে দোকানতে পুৰা মাৰি আছে এইহে মানুহ পুৰা খাই কিনে মানে কইঠাবিলাক চাফাৰ কৰি ফেলছি অৱস্থা নোহোৱা হৈ গৈছে আৰু এগলাখান কি ক্ষতি কৰবি আৰু এই সূৰ্য একেবাৰে ফালি চিৰি ৰ'দ দিছি না ইয়াৰো কটিত ডালা ভাগব লগা হৈছে নহ'লে উপায় নাই ইয়াৰ গাইছ এয়া মই পথাৰত আহিছোঁ আজি প্ৰথম ৰুবাৰ কাৰণে এইয়াখিনি আমাৰ মাটি এইয়া চাওক এইয়া পূৰা ধান ৰোৱাত মানে পূৰা ব্যস্ত হৈ গৈছে ৰাইজে কিবাকে পথাৰত পানীয়ে নোহোৱা হৈ গৈছে যেতিয়া বানপানী দিয়ে বৰষুণ দিলে বানপানী নদীৰ পানী আহি একেবাৰে খেতি খাই পেলাই এতিয়া আৰু শুকাবাই ধৰিছে এগলাখান এতিয়া মই এই ধানৰ মাত্ৰ আলিকেইটা চাব আহিছোঁ আলিকেইটা চাই যাওঁ এই আলি ভাঙি গেলি পানীগিলাখান ওলাই যায় না গোটাই পানী ওলাই গেলি আৰু দিগদাৰ সেইকাৰণে পানী চানী ঠিকে আছে না চাই যাওঁ তাৰপিছত যাম মই কইঠা তুলবা আমাৰ তাতে কইঠা তুলি আছে কামলাই কইঠাখিনি তুলি আনি আৰু ইয়াতে আনবা লাগিব বহুত দূৰ জাগা আৰু টানি আনবা লাগিব তো আপোনালোকক দেখাই আছোঁ আজি দিনটো আৰু আজি ইয়ে কৰিম আৰু পুৰা খেতিত নামি গৈছোঁ আজি ৰমাকা ফটাফট মাৰি দিয়া পুৰা এয়া আমাৰ আহিছে আজি কঠীয়া তুলবা পথাৰত নিবা লাগিব ভুই ৰুব লাগিব আজি প্ৰথম কঠীয়া হ'ব এই এখেত আহিছে নেউলা বিচাৰ পৰাই এখেত বোলে পুৰা স্পীডত ধান ৰুব পাৰে আজি দেখাই দিবা লাগিব দেখাই দিবা না অঁ পুৰা মেচিনত ৰোৱা দেখাই দিয়ে বোলে গতিকে আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ আজি আমি কঠীয়া তোলোঁ দিনটোৰ কাৰণে এই পুৰা বহি লৈছে আঁঠু গাড়ী ইমান চাৰ হৈছে কঠীয়া বহুত চাৰ হৈছে না কঠীয়া এই চিঙি ৰমাকা চিঙাটো চাবি খালি এই চাওক এই পুৰা বহি লৈ পুৰা ৰমাকাই কঠীয়া তুলি আছে একেবাৰে বাগাত দি লৈছে ৰমাকা বাগাত কিয় দিছা হা এই চক এখেতে কিনকে তুলিছে দোকানতে পুৰা মাৰি আছে এইহে মানুহ পুৰা এই চক এনা মানুহ যদি কাম কৰা থাকে টেনচন নাই আমাৰ আৰু কেনে লাগছে কাম কৰি হে মজা না পুৰা এচি হাৱা আহি আছে টেনচন নাই পুৰা মাৰি থাকা তো গাইছ আপোনালোকে দেখা পাইছে আমি মানে পুৱাৰ পৰা কঠীয়া তুলি একেবাৰে ভাগৰি গৈছোঁ দেখছি না পুৰা মানে একেবাৰে ঘামে ধুই পেলাইছে কঠীয়াগিলা আহিছে একেবাৰে বেয়া এই চাওক কঠীয়া আহিছে নাও চাপাৰ বানপানী খাই কিনে মানে কঠীয়াবিলাক চাফাৰ কৰি ফেলছি অৱস্থা নোহোৱা হৈ গৈছে আৰু এগলাখান কি ক্ষতি কৰবি আৰু এই সূৰ্য একেবাৰে ফালি চিৰি ৰ'দ দিছি না ইয়াৰো কটিত ডালা ভাগব লগা হৈছে নহ'লে উপায় নাই ইয়াৰ বোলে মানুহগিলা অলপ পথত কাম কৰি আছে অলপতো ঠাণ্ডা দি বাটা চাটাটো দি অলপ বৰষুণ নেদা কথা নাই তাত দয়া মৰম একেবাৰে খালি আৰু ৰ'দে দিছে দি কিমান দিবা পাৰা দি আমিও সোধা নো না কি ৰমাকা হে আমিও বিচাৰাত নাই চালা এই কঠীয়া এতিয়া এই বস্তাত বান্ধবা ধৰছি এই বস্তাত বান্ধি কিনে মানে পথক লৈ যাম সেনেকুৱা আপোনালোকে ভিডিঅ'টো কয় কি কৰোঁ পাম গেল ইবাগে তো এতিয়া বস্তা আমি এই বস্তা এইটো বস্তা এতিয়া লৈ কিনে পুৰা এতিয়া পথৰত লৈ গুচি যাম খেতিৰ ভাত খোৱান হৈছে আৰু একেবাৰে আৰু পাম ফাটি গৈছে একেবাৰে এই দেখছি না ইয়াতে কি ৰকম মাছ টপে আছে একেবাৰে মাছ সিঁচিয়ে দিম নেকি চালা মাছ যি আছে এগলাখান কঠীয়া দি দিলোঁ আমি এতিয়া
এই আমাৰ বাই এখন ভুই ৰুই আছে এইগিলাখান ইমান ৰ'দত খেতি কৰা সহজ নহয় দেই জাগে নাই পইচা মাথা থামৰ নষ্ট হৈ গৈছে গাইছ খেতি কৰিব আম ফাটি যাব কইঠা কইঠা দি আহিলো আহি কিনে এতিয়া পুৰা পাকাত লগাত দিছোঁ পাকাত ধৰি গৈছে একেবাৰে তুমি কি জানবি তিৰি গেলাখানে ঘৰত বহি বহি আমাৰ ঐ কুলকুলি পানী খাব ধৰছে এইটো খালা না খালা অলপ ৰেষ্ট লৈছোঁ ৰেষ্ট লৈ কিনে আৰু যাওঁ কি হয় ক'ব নোৱাৰছোঁ আজি খেতি শেষে হ'ব আৰু নিয়াহে হৈছে ৰ'বা যাই আমাৰ কোনজনী আহি গৈছে এইটো তো এতিয়া ভাত তাত খাই আৰু পথাৰত আহিলোঁ বাই আহোনকি ধুনীয়াকৈ ধেমালি কৰি ধান ৰুই আছে এই চাই লওক কি সুন্দৰ পৰিৱেশ মজা লাগে পথাৰত কাম কৰি এটা আমেজে বেলেগ কষ্ট হয় কিন্তু কষ্ট হ'লেও মানে আমেজটো বেলেগ আৰু আজিতো ধান ৰোৱা শেষ কৰিব নোৱাৰিম আৰু কাৰণ কইঠা নাই কইঠা দিব নোৱাৰিলোঁ চব কইঠা বানপানী খাই ফেলছি সেইকাৰণে মানে বহুত প্ৰব্লেম হৈ গৈছে তো এইখিনিয়ে আছিল আজিৰ এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই